আছে ড্ৰিম বাইকবোৰ কেতিয়াবা চেষ্টা কৰিম ল'বলৈ দুটা ইঞ্জিন গম পাইছে কি হয় হাৰ্ডলি ডেভিডছন ইয়াৰ মেইন নাম হাৰ্ডলি ডেভিডছন যোনটো মানে একচুৱেলি মই বহুত এক্সাইটেড এই বাইকখন যেতিয়াই চাওঁ দাদাজনক ক'লোঁ বাইকখন অলপ চলাব দিবলৈ মনটো সান্তনা পাবৰ কাৰণে দাদাজনে বাইকখন চলাবলৈ দিছে তো চলাম ৰাইড কৰি চাম কেনেকুৱা মজা লাগে আৰু কেতিয়াবা নিজৰ কাৰণে প্ৰয়াসটো কৰি আছোঁ চেষ্টা কৰি আছোঁ কেতিয়াবা পাৰোঁ যদি ল'ম এখন বাকীতো এতিয়াতো আৰু এখন চলাই নিজক সান্তনা দিওঁ সকলোক চলাই চাওঁ ৰাইড কৰি এবাৰ यार চেইনখন एक्चुअली চেইনটোৱে নাই এইটো বেল্ট হে এটা বেল্ট চেইন নাই ইয়াত বাকী ইঞ্জিনটো দুটা চিচিটো সুধিবলৈ কিমান চিচি হয় এইটো হাৰ্লি ডেভিডছন আইৰণখন হয় নামটোকে আৰু বেলেগ কিবা এটা লাগে ফ্ৰণ্ট ভিউ একদম অসম কিবা এটা বাকী এঞ্জেলত ঢেৰ কিবা কিবি আছে দামো চাগে বহুত কিবা হ'ব চুইচ এইখিনি একডাল ইয়াত চুইচখিনি পাই যাব বহুত মজা দাদাজনৰ বাইকখন হয় দুলেজানৰে হয় তেখেত লাকি আৰু এখন মই ড্ৰিম আছিলে চলাবলৈতো ড্ৰিম আছে চলাব পাইছোঁ দাদাখন চিচিটো কিমান আছিলে 880 চিচি যোনখন আমাৰ একচুৱেলি এল্টো কাৰ থাকে এল্টো কাৰখনৰো ইমান চিচি নহয় যিমান এখনৰ চিচি হয় তো গম পাইছে এখন কেনেকুৱা হ'ব ঠিক আছে তো বলক চাওঁ আৰু ব্ৰেণ্ডটোৰ কথাটো আৰু চবেই জানে আৰু হাৰ্লি ডেভিডছন কিছু ইনফৰমেশ্যন জানিলেও বাইকখনৰ বিষয়ে চলাইতো ফিলটো বেলেগ আৰু কিবা এটা কেতিয়াবা ড্ৰিমটো পূৰণ হ'লে হ'ব তো এনেই এখনৰ দামটো কিমান হ'ব এখন 10 লাখ কৈছিলে 2017 10 লাখ এখন গাড়ী আহি যাব লাক্সাৰী গাড়ী এখন লৈ ল'ব পাৰিব এই বাইকখন আহিছে তো কাৰণ বাইকখনো তেনেকুৱা চলালে এনেকুৱা মানুহ নাথাকিব যোনে ঘূৰি নাচায় আৰু ফিল্ডটোতো বেলেগেই আৰু 883 চিচি মানে কাৰ এখনো নহয় ইমানৰ নৰ্মেল যোনটো আমাৰ কাৰ থাকে তাতকৈ বেছি চিচি ওলাইছে তো বহুত ভাল লাগিছে চলাই আৰু দাদাকতো বহুত ধন্যবাদ সপোনৰ বাইকখন চলাবলৈ দিছে ঠিক আছে আজিৰ কাৰণে ইমান মই ওলাই গৈছোঁ আৰু দাদা ওলাই গৈছে ভাল লাগিলে চলাই ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰি উৎসাহ যাব যদি ফেচবুকত চাইছে ফ'ল' কৰি উৎসাহ যাব আৰু যদি আপুনি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ঘণ্টি বেলটো জনাই দিব জয় হিন্দ জয় আই অসম